নমস্কাৰ আজি আপোনালোকক মই লৈ গৈছোঁ বহুত বেছি স্পেচিয়েল এটা জেগালে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব তো বলক আৰু এই স্পেচিয়েল জেগাটো আছে মাছখোৱাৰ পৰা আহি লাচিতৰ মূৰ্তিটো একদম কাষতে আপোনালোক দেখিয়ে যাব আৰু মোৰতো গাড়ীত আহিবলগীয়া নহয় বাছত আহিলে আপোনালোকে বাছ ষ্টপত নামি দেখিয়ে যাব আৰু লাচিত মূৰ্তিটো কাষত আহি গ'লে হ'ল আৰু মইতো আহিব নালাগে কাৰণ মোৰ আকৌ খোজকাঢ়ি আহিব পাৰি শান্তিপুৰৰ পৰা আৰু তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ জেগাটোৰ নাম হৈছে ভেটাছা য'ত মেইনলি বিভিন্ন টাইপৰ চাহ পোৱা যায় চাহ আপোনালোকে বিভিন্ন টাইপৰ পাব আপোনালোকে আবেলি বা মৰ্ণিং বা যিকোনো টাইমতে ইয়াত আহিব পাৰে আপোনালোকে আৰু আমি আজি আহিছোঁ চাহৰ জুতি ল'ব তো এইখনেই হৈছে সেই স্পেচিয়েল জেগাটো য'লৈ মই আপোনালোকক লৈ গৈ আছোঁ আৰু আপোনালোকো মোৰ লগত গৈ আছে আৰু এইফালে পাৰ হ'বলৈ এডাল সাঁকো পাৰ হ'ব লাগিব সাঁকো মানে কি আৰু এনেকুৱা কাঠৰ দলং এখন আছে কাঠ আৰু বাঁহৰ দলং এখন আছে এইফালে পাৰ হ'ব লাগিব কিন্তু পাৰ হওঁতে কিন্তু অতি সাৱধান দেই উঠি দিলে তামাম লৰচৰ হৈ যায় দলংখন মানে সেইটো কাৰণে সাৱধানে আহিব আৰু মই ৰেকৰ্ডিং কৰি থাকোঁতে বহুত ভয়ে ৰেকৰ্ডিং কৰি আহিছোঁ তো আপোনালোক আহিলে সাৱধানে আহিব মোবাইলটো পাৰিলে জেপৰ ভিতৰতে ৰাখিব চাওক ইভিনিং টাইমত আহিলে এটা বেষ্ট ভিউ পোৱা যায় কাৰণ লাইটবিলাক জ্বলাই ষ্টাৰ্ট হৈ যায়তো দুয়োফালে দুটা লাইফ জেকেট থোৱা আছে কাৰণ ইমাৰ্জেঞ্চি কাৰণত লাগিব পাৰে ভিতৰলৈ সোমাই আহিলে গম পাব যে গোটেইখন বাঁহেৰে নিৰ্মাণ কৰা এখন নাও য'ত পাৰ্টকে বহিব পৰা ব্যৱস্থা আছে ভিতৰৰ পৰা আপোনালোকে এটা বেষ্ট ভিউ পাব বহুত ধুনীয়া এটা শান্তিৰ পৰিৱেশ হয় আৰু এইফালে এইবোৰ ফুল আছে আৰু ওচৰতে এটা বাথৰুমো আছে বাথৰুম যাওঁ বুলি ক'লে যাব পাৰিব আৰু এই মেনুত কি আছে চাওঁ ৰ'ব আছাম CTC মছলা টি অৰ্গেনিক টি জিঞ্জাৰ টি এই বহুত আছে চাব গ'লে চব টাইপৰে টি পোৱা যায় আৰু আজি মই অৰ্ডাৰ কৰিছোঁ ঢেঁকী টি দাদাজনে কোৱা মানে ঢেঁকী টি মানে হৈছে কাৰ্বি মানুহবিলাকে ঢেঁকীত তৈয়াৰ কৰা চাহপাতৰ পৰা বনোৱা চাহ হয় আজি মই সেইটোৱে খাম আৰু লগতে পিঠা খাম এই অৰ্ডাৰটো দি দিলোঁ আৰু আহি পাব আৰু ভিতৰত এইটো মিউজিক আৰু বাহিৰত এইটো ভিউ একদম পাৰফেক্ট কি ধুনীয়া এটা পৰিৱেশ আপোনালোকে নিশ্চয় ইয়ালৈ আহিব তো আমাৰ অৰ্ডাৰটো আহি পাই গ'ল এয়া পিঠা বিস্কুট আৰু লগত ঢেঁকী চাহ তো খাই লওঁ নে কি আৰু এইবোৰ যে দেখিছে এইবোৰ চব বাঁহেৰে নিৰ্মাণ কৰা হয় আৰু ওচৰতে এখন গীটাৰ আছে আপোনালোকে ইচ্ছা কৰিলে বজাব পাৰে আৰু এইবোৰ দেখিছে নাই লাইটবোৰৰ লগত এটা পাচি আছে প্ৰতিটো লাইটৰ লগতে এটা পাচি আছে মানে লাইটটো একেটা পজিশ্যনতে পোহৰটো পৰিবৰ কাৰণে পাচিটো লগাই ৰখা হৈছে আৰু এইটো মোৰ বেগ লৈ লৈছোঁ ৰ'ব আৰু ইয়াত বহুত কিতাপৰ কালেকশ্যনো আছে অসীমত যাৰ হেৰাল সীমা মহাৰথী আৰু বিভিন্ন কিতাপ আছে আপোনালোকে ইচ্ছা কৰিলে পঢ়িব পাৰে আৰু একেঠাইতে থৈ যাব লাগিব আৰু এয়া বহুত আছে দলংখন পাৰ হৈ যেনে তেনে আহিলোঁ আৰু এতিয়া পিজিলৈ যাম আৰু এইখিনি হৈছে ৰাতিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ এটা ভিউ হয় য'ত লাইটিংবিলাক থাকে একদম মজা লাগে আৰু এতিয়া আমি বিদায় ল'ম আৰু নেকি আৰু এটা কথা আৰু এইখন দেখিবলৈ এখন গাড়ীৰ শ্বেপটোৰ নিচিনা লাগে শ্বেপটো যেতিয়া লাইটিংবিলাক তাত সজাই থোৱা হয় যেতিয়া ৰাতি হয় তেতিয়া গাড়ীখনৰ নিচিনা এটা শ্বেপ আহে তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ চাই কেনেকুৱা হ'লে জনাব আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ বহুত ঠাণ্ডা পৰিছে আৰু বহুত চৰ্দি লাগিব